হেল্ল' বন্ধুসকল, আজি দুপৰীয়া শুই আছিলোঁ কামৰ পৰা আহি। শুই থাকোঁতে অকস্মাত খবৰ এটা পালোঁ, মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ দুখ লগা খবৰ, আটাইতকৈ বেয়া খবৰ। আমাৰ অসমৰ ডেকা চামৰ যুৱ চামৰ সাৰ্থক জুবিন দা হেনো নাই, ঢুকালে। খবৰটো পাই সঁচা নে মিছা তো আহিলোঁ চাবলৈ জুবিন দাৰ ফ্লেটলৈ। গুচি গ'ল উচিনা দেশলৈ, বিষাদৰ চাকিতি বুকুতে জ্বলাই থৈ, আগৰি কলা পাতে